তোমার নিশ্চয় লাগিছে ন আমার কিন্তু নিশ্চয় লাগিছে লাগিছে কিন্তু এটা কথা আজি মদ খাইছো বুলি বেয়া নাথাকো তোমাক মই বেয়াকৈ পাম আৰু মানুহক ভালে পাওঁ মই ধুনীয়াজনী তেনেহ'লে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক সকলোৱে একেলগে চাওঁ আৰু সকলোৱে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ ঐ ৰন্তু এই মোবাইলটো লোৱা ভিডিঅ' আপলোড হৈছে নতুন হেৰি শুনা পাইছেনে শুনা পাইছে যদি এফালে চাওকচোন এবাৰ শুনা পাইছোঁ দে ইমান কাউৰী দৰে সেইটো খালি চিঞৰিব নালাগে নহয় এই লিষ্টখন লওক আৰু দোকানৰ পৰা গৈ ফেটেলাহঁত ক'ত গ'ল তাহাঁতক পঠাই নিদিয়ক কিয় আৰু এই লিষ্টখনত কি লিখি দিছ হা ফেটেলা আৰু ফুলা ঘৰত নাই লিষ্টখন এবাৰ পঢ়ি নাচায় কিয় গাহৰি 1 কেজি মদ 2 বটল শিখৰ 2টা জনতা বিৰি এপেকেট অঁ এই গোটেইকেইটা বস্তু সোনকালে লৈ আহকগৈ এইবিলাক কি মানে কোনোবা আহিব নেকি আজি ঘৰত কোনো নাহে ঘৰত ফেদেলা আৰু ফুলা দুয়োটাই ঘৰত নাই আজি আমি দুয়োটাই পাৰ্টি কৰিম তই পাগল হলি নেকি সেইখন দেখিছ একে চৰত আগৰ দাঁতকেইটা সলকি যাব তোৰ চুপ একেবাৰে চুপ আজি মই যি ক'ম আপুনি শুনিব লাগিব আজি তোৰ গাত কিবা ভূত সোমাল নেকি এইবিলাক যে নিচাজাতীয় বস্তু আনিবলৈ দিছোঁ হা আজি 25 বছৰ হৈ গ'ল আপোনাৰ লগত বিয়া হোৱা আপোনাক মই কিবা বস্তু জোৰ কৰিছোঁ নে কিবা দাবী কৰিছোঁ লাগিব বুলি হা নাই তেনেকৈ একো কৰা নাই তথাপিতো মাইকী মানুহে মদ খোৱাটো ভাল নেদেখি ন কি মাইকী মানুহে মদ খোৱাটো আজি মই যিটো দাবী কৰিছোঁ আপুনি মানি ল'ব লাগিব হয় হ'ব দে যা গোসানী এতিয়া যাওক আৰু লৈ আনকগৈ হ'ব দে মই আহোঁগৈ বজাৰখিনি কৰিকে হেৰা শুনিছানে মই আহিলোঁ আৰু এইখন বজাৰৰ মোনাখন লোৱা গাহৰি মাংস ক'ত গাহৰি মাংস যিহে দাম পইচাই নোকোলাব একো নহয় দিয়ক কিবা এটা নাস্তা দিয়ে চলাব লাগিব এইফালে আহক চকী পাৰি বহকহি দিয়া পেক ঢালা
আৰু দিয়া কি করে আপনি मुझे लोहार था क्या वो इतना सफा तो ते kamu halan mokoi kanem আমি কাম করলে নকাবলে क्या काम तुम्हारा सवाल है ना আমাকে তো অনেক ভালো লাগছে কি করে লাগিছে কিন্তু এত কথা আজ মাথায় বলে ব্যান না পাবো তোমার ব্যাগ আমার ভালো মালক ভালো হবো ঘুমো কি করে কিন্তু একটা কথা আপনি আমার অত্যাচার করিব আপনি কিন্তু আমার আরো অত্যাচার করিব অত্যাচার করিব